বিজেপিত এতিয়া ভিৰ বাঢ়িছে সনাতনীৰ বহুতৰ মুখত নিতৌৱা হৈ ফুটিছে হিন্দুত্বৰ বাণী ধৰ্ম নিৰপেক্ষ যেন এতিয়া পাপহে তেওঁলোকৰ বাবে পিছে এয়া সঁচা হিন্দু প্ৰেম নে ন্যস্ত স্বাৰ্থৰ বাবে হিন্দু প্ৰেমৰ ভাও শাসকীয় বিজেপিত এতিয়া ওলাইছে বহু নেতা পুৱাৰ পৰা নিশালৈকে কেৱল তেওঁলোকৰ মুখত এতিয়া শুনা যায় হিন্দু হিন্দুত্ব আৰু সনাতনীৰ কথা এই শব্দৰ বাহিৰে যেন পৃথিৱীত তেওঁলোকৰ বাবে নাই কোনো বেলেগ শব্দ কিন্তু লক্ষণীয়ভাৱে বিজেপিৰ পুৰণি তথা জ্যেষ্ঠ নেতাৰ মুখত নাই বেছি কোনো যেন বিশেষ শব্দ বা বাক্য বিগত এটা দশকৰ ভিতৰত বিজেপিলৈ আগমন ঘটা সকলৰ মুখত এতিয়া হৰিনামৰ দৰে হৈছে তেনে শব্দ সিদিনালৈকে ধৰ্ম নিৰপেক্ষ বুলি জাহিৰ কৰা সকলে এতিয়া বিজেপিত তত নোপোৱা হৈছে হিন্দুত্বৰ বাণী বিলাই জল পটকৈ ওলাই পৰিছে যেন নীল বেছি হৈ পৰিছে তেওঁলোকে ধোৱা কাপোৰত সেয়েহে সেইসকলৰ এই কাৰ্যক এতিয়া বহুতেই কৰিছে তীব্ৰ সমালোচনা পিছে কিয় অধিক হিন্দুকামী হৈ পৰিছে তেওঁলোক ইয়াৰ আঁৰত আছে নেকি কিবা ন্যস্ত স্বাৰ্থ বহুতেই কোৱাৰ দৰে কেৱল মাত্ৰ নিৰ্বাচনত টিকট লাভৰ স্বাৰ্থত দিল্লীৱালাৰ নজৰত থাকিবলৈ এই কাৰ্য নেকি তেওঁলোকৰ অৱশ্যে কাৰণ যিয়ে নহওক কিন্তু বেছি মিঠা খালে যে সোৱাদ তিতা হয় সেই কথা মনত ৰখাও নিশ্চয়কৈ প্ৰয়োজন নিউজ ডেস্ক এনজেড নিউজ